বহুত দিনৰ পিছত আপোনালোকক লৈ গৈ আছোঁ ব্ৰহ্মপুত্ৰ কাৰ্নিভেল ফেষ্টিভেলত। মানে কিটো জানেই ন, 3 মাহে এটি চলি আছে এইটো। প্ৰথম দিনাই ভাবিছিলোঁ যে মাহৰ লাষ্টত যাম, নাজানো আৰু মাৰ্চৰ বোলে 25 তাৰিখলৈকে আছে নে 15 তাৰিখলৈকে আছে। আৰু ময়ো আহিবলৈ ব্ৰহ্মপুত্ৰ কাৰ্নিভেল। ইয়াতে কি বহুত কিবা বিশেষত্ব গুণ আছে আৰু গুণখিনিতো আপোনালোকক ক'বই লাগিব। আপোনালোকে স্পেচিয়েল চাহ খাব যায় তেতিয়াহ'লে ক'ব 40 টকা, ক'ব 30 টকা, কিন্তু আপোনালোকে 30 টকা বা 40 টকা নিদিব, কিন্তু দাম কমাব। আমাৰ নিচিনা দাদা 20 টকাৰ চাহ দিয়ক বুলি কৈ পেলাই কমাই ল'ব অলপ। কিছুমানে কমাই দিব, কিছুমানে আকৌ 40 টকাই ল'ব, কথা নাই, আমাক কিন্তু কমাই দিছে। এইফালে আৰু চাওকচোন ফূৰ্তিতে এইবিলাক ফটকা ফুটাইছে। ফটকাৰ বাকলিবিলাক পিছত হাতেদি বটলিব লগাত পৰিছে। প্ৰথমতেতো ভাবি আছিলোঁ ক'ত আহিছিলোঁ, কি আহিছিলোঁ, মানে আমি চাব আহিছিলোঁ এখন নাটকৰ ৰিহাৰ্চেল। তো ৰিহাৰ্চেল যিহেতুকে আগতে চোৱাটো বহুত দৰকাৰী, সেইটো কাৰণে ৰিহাৰ্চেল চাইছিলোঁ। আমাক যিহেতুকে স্কিপ দিয়া নাছিলে, তো এইফালে আহিব ঘোঁৰা, এইফালে আহিব মানুহ, এইফালে ষ্টেজ এনেকৈ বহিব। সম্পূৰ্ণ চবখিনিয়ে ভাল লাগি আছিল। প্ৰথম দিনাও চালোঁ, ছেকেণ্ড দিনা চালোঁ, ৰিহাৰ্চেল চাই বহুত ভাল লাগিছিল। এইটো আছিলে বেক ষ্টেজ, চাওকচোন কিমান ডাঙৰকৈ বনাইছে, বহুত কিবা কিবি ডেক'ৰেশ্যন। আৰু এইফালে দেখিছেনে ৱালবোৰ বনাই ৰাখিছে, দেখাত জেড ৱাল যেনে পায়, ইট ইজ মানে মোৰ অলপ কোৱাত ভুল হ'ব পাৰে, ক্ষমা কৰিব। আৰু এয়া চাওকচোন কিন্তু পইণ্টছেৰে টিপাও যায়, কিমান যে ধুনীয়া লাগিব। যোনদিনাখন নাটকখন দেখা পাম সেনেকৈ ভাবি আছিলোঁ, কিন্তু বিধিয়ে যেনো দিলে বিধাতাই দিব, কেতিয়াবা নিদিয়ে, তেনেকুৱাও হয়। চবখিনিতো ৰেডিয়ে হৈ গ'ল, কিন্তু কথাটো হ'ল কি, প্ৰথম দিনা ভাবিলোঁ আমাৰ যে এনেকৈ ঠিক ঠাক চলি যাব, অকণমান পিছত কিন্তু ভবা কথা নহ'ল। খেতি বাটত আছে কণা বিধি বুলি যে এষাৰ কথা আছে, সেনেকুৱাই হ'ল। এইফালে আকৌ মই অকণমান ফুৰিব আহিলোঁ, বোলো ধনদা আপুনি তাতে কথা পাতি যাওক, মই অকণমান ফুৰি আহোঁ। আৰু নাই, মনটোৱে নৰয়, কেনেকৈনো মঞ্চটো সজাই আছে তাকে চাব আহিলোঁ। আকৌ চালোঁ দূৰৰ পৰা, এইফালে আকৌ চালোঁ, ইফালে বনাই আছে এইবিলাক অস্ত্ৰধাৰী নাৰীবিলাক অস্ত্ৰ বনাই আছে, যুদ্ধত যি লাগে গোটেইখিনি বনাই আছে। এয়া নাটকখন, মানে ছেকেণ্ড দিনা নাটক দেখাইছোঁ আপোনালোকক। প্ৰথম দিনা নাটক যিহেতুকে কেঞ্চেল হৈছে বৰষুণৰ কাৰণে, আৰু ছেকেণ্ড দিনা ভাবিছিলোঁ এতিয়ালৈকে ভালেই যাব। মেকআপ চেকআপ হোৱাৰ পিছত এয়া নাটক ষ্টাৰ্ট। এইফালে আকৌ মামা আহি আগতে বহি আছে, মামায়ো চাই আছে নাটক। এই নাটকখন ৰজা পৃথুৰ বিষয়ে কোৱা গৈছে। আপোনালোকে যদি এতিয়ালৈকে চোৱা নাই চাব। আৰু যিহেতুকে এই 2 দিনেই কেঞ্চেল হ'ল বৰষুণ হোৱাৰ বাবে, সেইকাৰণে আপোনালোকে 27 আৰু 28 তাৰিখে চাব পাৰিব কলাক্ষেত্ৰত প্ৰেক্ষাগৃহত। তো তালৈকে আপোনালোকে চাব আহিব, কাৰণ বহুত বেছি ভাল লাগিব নাটকখন চাই। আৰু এতিয়ালৈকে এইখন নাটকৰে মেকআপ মই 3বাৰ কৰিলোঁ, আৰু বহুত বেছি মানে ভাল লাগিছে মেকআপ কৰি, লগতে নাটকখন চাইও ভাল লাগিছে। আপোনালোকেও চাব বুলি আশা থাকিল। আৰু কোবাত চলিছিল বিশ্বৰ পুৰাতন শিক্ষাস্থান ঐতিহাসিক নালন্দা বিশ্ববিদ্যালয়, উদন্তপুৰী আৰু বিক্ৰমশীলা। পূজাৰী সাধকৰ পত্নী গৌৰ ৰাজ্যৰ দেৱী গোটক এই ঢোলৰ যিটো তাল আছিলে কিমান ধুনীয়া লাগিছিল ন শুনিবৰ কাৰণে। মইতো তেতিয়া থাকোঁতে আচৰিত হৈছোঁ যে মই আজিলৈকে এনেকুৱা এটা ঢোলৰ মাত শুনাই পোৱা নাছিলোঁ। তো জীৱনৰ ফাৰ্ষ্ট টাইম শুনিছোঁ। এইফালে আৰু মামাই মোবাইলহে টিপি আছে চাব এৰি। তেওঁকে ইমান ধুনীয়াকৈ দেখাই আছে, তেওঁ মোবাইল কিনো কৰিব, ইমান বেছি ভাগৰ লাগে, উপায় নাই ন। এইফালে দেওধনী নৃত্য কৰি আছিলে। আপোনালোকক মই কিছুমান মিউজিক শুনাব নোৱাৰোঁ, যিহেতুকে চবতে কপিৰাইট ক্লেইম পৰে। আজিকালিতো কপিৰাইট ক্লেইমৰ কাৰণে আপোনালোকক বহুত কিবা কিবি বস্তু শুনাবই নোৱাৰা হৈ গৈছে। এইখিনিলৈকেতো ভালেই লাগি আছিলে। আমি মাজে মাজে কষ্টিউম চেঞ্জ কৰাই দিছিলে, আৰু আমি মেকআপটো চেঞ্জ কৰাই দিছিলোঁ। মেকআপ মানে কি আৰু, ক'ৰবাত ফুট দিছিলোঁ, ক'ৰবাত সৰু ফুট, ক'ৰবাত ডাঙৰ ফুট, ক'ৰবাত চুলি মেলি দিছিলোঁ, এনেকৈয়ে কৰি দি আছিলোঁ। ভাবি আছিলোঁ সম্পূৰ্ণ নাটকখন আজি খতম হ'ব, আৰু লগতে আমিও ভালকৈ চাব পাৰিম। কাৰণ আমি যেতিয়া মেকআপ কৰিব যাওঁ কেতিয়াবা আমি নাটকখন চাবই নাপাওঁ, আৰু সেইকাৰণে আমি চাবৰ কাৰণে আজি ওচৰতে ৰখি আছিলোঁ চাম বুলি। আৰু আপোনালোকে যদি দেওধনী নৃত্যৰ বিষয়ে কিবা জানে তেতিয়াহ'লে প্লিজ কমেণ্ট কৰি জনাব। আৰু লগতে যদি আপোনালোকে এই ড্ৰামাখন সম্পূৰ্ণকৈ চাইছে কমেণ্ট কৰি জনাব, একদমেই নাপাহৰিব। আৰু এইফালে আহি গ'ল বিধি দিলে বিধাতাই নিদিলে বুলি যে কথাষাৰ আছে, আহি গ'ল বৰষুণ, আৰু চব হুৰা দৌৰ মাৰিলে, লগতে লগালগ লাইট অফ কৰি দিলে। তাৰপিছত এইফালে আকৌ যিহেতুকে কালি হোলী আৰু কিবা কিবিটো আছে, সেইকাৰণে নেক্সটটো ডেক'ৰেশ্যন। আৰু এইফালে দীপবা আৰু মই অকণমান কৰিলোঁ ড্ৰামা। ক্ষমা কৰি দিয়া মোক, মাতে মই পাহৰি গৈছিলোঁ বাচন দিব। আজি মাতে বাচন দিবৰ কাৰণে পানী নাছিলে, এইটো পালোঁ। আপোনালোকে আশা কৰোঁ যাতে আৰ্টিষ্টৰ এই কষ্টসমূহ, তেওঁলোকে যিটো ৰাতি 3-4 বজালৈকে উজাগৰে থাকি কষ্ট কৰে, সেই কষ্টসমূহৰ ফল দিয়ে যাতে তেওঁলোকক এবাৰ চাই যাতে তেওঁলোকে কৰা কষ্টখিনি, তাৰে আশা কৰোঁ। আৰু আজিলৈকে বাই বাই। আপোনালোকে এই নাটকখন ধুনীয়াকৈ চাব, লগতে মোৰ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, লগতে 23 তাৰিখ আৰু 28 তাৰিখে চাবৰ কাৰণে কলাক্ষেত্ৰত আহিব। বাই বাই।
शिवांगन में शिवांगन को बोल दिया अच्छा। ठीक है দিয়া মাতো वो उसको মাতো এৰি নিদিয়ে মাতো কাটো মাতো এৰি কাটো দেখিছে নে গৈছিলে ক'ত গৈছিলা মা কয় ক'ত গৈছিলা এৰে কোৱা মাতো দিয়া बेचारा कितना उत्तर মাতো হত্যা কৰিব ওলাইছে দেখিছে নে মাতোয়ে যে কাটো इतना पुलिस रहता है यहाँ पर बहुत पुलिस तो उसने बोल नहीं यार जाएगा नहीं मैं- जाएगा क्या नहीं, वो नहीं, दिया, नहीं, उठता है ना उनको घर आ जाओ টেক কৰিম গাইস मैंने बोला টেক কৰি দিম টেক কৰিম লাইকৰ পৰা টেক কৰিম তাতকে মই এইখনে কাটি তোৰ গা আৰু দেহাত টেক কৰি দিম वो तो दिया ना आधा घंटा ये तो रुक सकता है आधा एक घंटे रुकना पड़ेगा হে অস্ত্ৰধাৰী নাৰী नहीं जाएगा গ্লাছত দেখা পাইছে বেকত চাই আছে क्या हुआ? ऐसे वो लड़की के जाएगा, रुपए बिल्कुल जाने वाला অস্ত্ৰধাৰী ছোৱালী দেই चेंज कर लेगा কাই लड़की বিয়া के साथ নহয় जाएगा तो रुपए कहाँ रहेगा बोलो তই বিয়াৰ লাগি যাই বোলে भाई जी बस आया क्या बस দস্যু দেবী अगर बस आया वो लोग से जाने से मेरा बाइक শুননে গাইজ মোৰ বহুত টেনশ্যন এই অস্ত্ৰধাৰী ছোৱালীটোক এই মানে বাৰীৰ সেই চেংলৈটাইও গম পায় এই অস্ত্ৰধাৰী ছোৱালীটোক ক'ত বিয়া দিম মই টেনশ্যন মোৰ কোনোবা আছে যদি স্বয়ম্বৰ পাতিম जाएगा